মই দেৱজিতা আজি অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। আজি যিহেতু সৰস্বতী পূজা আৰু মই আজি সৰস্বতী পূজাত আপোনালোকক দেখুৱাম। আজি আমাৰ এলিনা আৰু যিহেতু মোৰ ৰঞ্জনা আহিব আৰু সিহঁতি ক'ত যাব আজি মই আপোনালোক দেখুৱাম ভিডিঅ'। আৰু সৰস্বতী পূজাত ক'ত কি হৈছে আজি মই যিহেতু ধেমাজিত কিছুমান আমাৰ যিহেতু চিলড্ৰেন পাৰ্ক আছে, চিলড্ৰেন পাৰ্কত কিমান ল'ৰা ছোৱালী আৰু সৰস্বতী ঘূৰি ফুৰে মই তাই দেখুৱাম আজি। এইপিনে আপোনালোকে দেখিবলৈ পাইছে আমাৰ মাক। ফাইনেলি যিহেতু আমাৰ দেখিব পাইছে আমাৰ যিহেতু মাক জীয়েক ৰেডি হৈ আছে এইপিনে সৰস্বতী পূজা যাবলৈ। দেখিবলৈ পাইছে আমাৰ মাক জীয়েক যিহেতু সৰস্বতী বুলি ৰেডি হৈ আহিছে। এইপিনে এলিনা ক'ত যোৱা? সৰস্বতী পূজা। ব'লা সৰস্বতী পূজা আজি গৈ থাকিলে আমি বৰ্তমান ওলাইছোঁ সৰস্বতী পূজাত। যিহেতু আমাৰ বেটীক আজি মই পূজা মণ্ডপত অলপ সেৱা খুৱাই আনো। আৰু এইপিনে দেখি পাইছে আমাৰ এলিনা ওলাইছে আৰু এইপিনে আমাৰ এলিনা মাক আৰু লগত ওলালোঁ ময়ো। ব'লকচোন আমি প্ৰথম মন্দিৰটো ক'ত পাতিছে, আমাৰ নগাখিলীয়াত পাতিছে আৰু দিহিঙীয়া গাঁৱত পাতিছে। আমি ব'লক আমি গৈ থাকোঁ। ফাইনেলি আপোনালোকে দেখিব পাইছে যে এইটো হ'ল মোৰ ভতিজা আৰু যিহেতু ভতিজা বয়স নিচেই কম আৰু দেখিছেনে আপোনালোকে কি ধুনীয়া ভতিজা মোৰ। আৰু মই বৰ্তমান মোৰ ঘৰৰ পদূলি মুখত সৰস্বতী পূজা পাতিছে আমাৰ এইটো নগাখিলীয়া গাঁও সৰু কণ ল'ৰাসকলে। আৰু মই বাকী আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক যাতে ভিডিঅ' স্কিপ নকৰিব আৰু শেষলৈকে চাব। এইপিনে আপোনালোকে দেখিব পাইছে যে মই দেখুৱাইছোঁ য'ত আমাৰ সৰস্বতী পূজা পতা জেগাডোখৰ দেখুৱাই আছোঁ মই আপোনালোকে দেখিব পাইছে যিহেতু নগাখিলীয়া আৰু নগাখিলীয়াৰ পৰা প্ৰায় 50 মিটাৰ দূৰত আছে আমাৰ মোৰ যিহেতু এখন আছে মোৰ দোকান আৰু আপোনালোকে দেখিব পাইছে এখন কাপোৰৰ দোকান হয়। আৰু এইপিনে মোৰ দাদা এখন দোকান আছে আৰু এইডোখৰত যিহেতু এইটো হ'ল আপোনাৰ চাৰিআলি আৰু চাৰিআলি কাষত পাতিছে আমাৰ সৰস্বতী পূজা। আৰু মই সৰস্বতী পূজা পতা জেগাডোখৰ আপোনালোকক দেখুৱাই আছোঁ আৰু লগতে মোৰ বেটী আজি ইয়াত সৰস্বতী পূজা সেৱা কৰিব আহিছে। মই আপোনালোকক দেখুৱাই আছোঁ, চাওকচোন আপোনালোকে এইফালে যিহেতু দেখিব পাইছে আমাৰ বেটীয়ে সেইপিনে সৰস্বতী মূৰ্তিত বৰ্তমান সেৱা কৰিব লৈছে। বেটা সেৱা কৰোৱা দেখিছে আপোনালোকে। এইপিনে ধূপ ধূনা জ্বলাইছে, ধূনাটো নাই কিন্তু ধূপেই জ্বলাই আছে এতিয়া। আৰু যিহেতু এতিয়া পাছবেলা হৈ গ'ল আৰু পাছবেলা হোৱাৰ বাবে ইয়াত কোনো ধৰণৰ পূজাৰী নাই বা আমাৰ ল'ৰা দুটিয়ে আছে বৰ্তমান ইয়াতে। আৰু সেইপিনে দেখিবলৈ পাইছে সৰস্বতী মূৰ্তি। নমস্কাৰ, মোৰ নাম শুভম শৰ্মা। শুভন শৰ্মা ন? তোমালোকে পাতিছা ন ইয়াত? ঠিকে আছে দিয়া। এইপিনে দেখিবলৈ পাইছে সৰস্বতী মূৰ্তি আৰু বৰ্তমান আমাৰ বেটীয়ে সেৱা কৰিলে। মই বৰ্তমান আছোঁ ধেমাজি যিহেতু চিলড্ৰেন পাৰ্ক আৰু চিলড্ৰেন পাৰ্কৰ বৰ্তমান চাওক আপোনালোকে ইয়াত বহুত টমটম আৰু যিহেতু গাড়ী মটৰচাইকেল বহুতে যিহেতু বেছি হৈ আছে। আৰু বাকীখিনি মই আপোনালোকক দেখুৱাইছোঁ আজি যিহেতু মিচিংসকলৰ যিহেতু আলি আই লৃগাং বিহু আৰু লগত কৈছে সৰস্বতী পূজা। আৰু সৰস্বতী পূজাৰ মাজত ইমান ধুনীয়া যিহেতু সৰস্বতী আহি বৰ্তমান আমাৰ যিহেতু চিলড্ৰেন পাৰ্কত বৰ্তমান ভৰ্তি হৈ আছে। আৰু মই বাকী আপোনালোকক দেখুৱাইছোঁ ভিতৰত যিহেতু সৰস্বতীসকলে কেনেকুৱা কি কৰি আছে বা কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে মই আপোনালোকক দেখুৱাইছোঁ, চাওকচোন আপোনালোকে যিহেতু টিকেট কাটি আছে। আৰু চিলড্ৰেন পাৰ্কৰ ভিতৰত আপোনালোকে যিহেতু দেখিব পাইছে পাৰ্কৰ ভিতৰত বৰ্তমান আজি ক'বলৈ গ'লে ভেলেণ্টাইন ডে'। আৰু এই ভেলেণ্টাইন ডে'ত যিহেতু আমাৰ ধেমাজি পাৰ্কত ইমান ল'ৰা ছোৱালী ভিৰ মাৰিছে মই আপোনালোকক দেখুৱাই আছোঁ। আৰু চাই থাকক আপোনালোকে যাতে ভিডিঅ' স্কিপ নকৰিব আৰু যিহেতু ভিডিঅ'টো শেষলৈকে চাই থাকক। যিহেতু আপোনালোকে চাওকচোন আমি যেতিয়া অকণমান মনোৰঞ্জন কৰিছোঁ আপোনালোকে যিহেতু ভিডিঅ'টো চাই মনোৰঞ্জন কৰক। ব'লক মই ভিতৰত সোমাই কেনেকুৱা কি পৰিস্থিতি হৈ আছে গোটেইখিনি মই আপোনালোকক কৈ আছোঁ, বাৰে বাৰে যিহেতু কৈ আছোঁ আপোনালোক চাবৰ বাবে চাই থাককচোন আপোনালোকে। কোনো নাই নেকি তোমালোকৰ লগত আজি ভেলেণ্টাইন ডে' দিনাখন? আজি কোনো নাই নেকি? তোমালোকে অকলে পাতি আছা ন? মজা, সুন্দৰ তেনেহ'লে তোমালোকৰ কাৰণে মজা চালিয়া। যিহেতু আমাৰ ধেমাজি পাৰ্কৰ ভিতৰত আৰু ইয়াত চাওমিন ম'ম' আপোনাৰ যি বন যায় তাকে আজি যিহেতু সৰস্বতী পূজা বুলিয়ে বনাই আছে। আৰু আমাৰ দাদাহঁতৰ বৰ্তমান বস্তু শেষেই হৈছে আৰু মই আপোনালোকক দেখুৱাইছোঁ, চাওকচোন কি শেষ হৈ গ'ল যিহেতু এতিয়া পাছবেলা হৈ গ'ল ন? যাব হৈছে যে। আৰু কি ৰাতিপুৱাৰ পৰা বহুত বিকিলেনে? হৈছে বাৰু বিক্ৰী।
কিমান হৈছিলে ইয়াত বৰ্তমান মানুহ ল'ৰা ছোৱালী বুলি ক'ব পাৰি এতিয়া বৰ্তমান মানে টোটেল টোটেল টোটেলটো 1000 ওপৰত গৈছে 1000 ওপৰত 15-2000 আহিছে মানে মিনিমাম 1500-2000 মানুহ আপুনি বৰ্তমান বিকিলে ন চাওমিন ম'ম' কিবা কিবি চব হয় হয় ঠিক আছে দিয়ক লাগিছে পাৰ্কৰ ভিতৰত আজি ধুনীয়া লাগিছে ন কি খাই আছা এইটো ফ্ৰাইড ৰাইচ অঁ সেইপিনে ধুনীয়া মজা বনাইছেনে টিপ টপ তেনেহ'লে অঁ এইপিনে চেফ ন তোমাৰ নামটো কি মোৰ নাম কল্যাণ বৰগোহাঁই কল্যাণ বৰগোহাঁই কি ৰাতিপুৱাৰ পৰা লাগি আছে নি ইয়াতে ৰাতিপুৱা মানে মই হ'ল 12 বজাৰ 12 বজাত লাগি আছা ন বিকি বাটাটো ধুনীয়া ঠিকে আছে ঠিক আছে ন অঁ ঠিকে আছে দিয়া যে আমাৰ ধেমাজি পাৰ্কৰ ভিতৰত কিমান ফেচিলিটি দি আছে দেখিছে ন আপোনালোকে আৰু বাকী আপোনালোকে যদি কেতিয়াবা আহে ইয়াত আৰু মোৰ যদি ভিডিঅ' চাইছে তেনেহ'লে আপোনালোকে ইয়াত খাব পাৰিব মজা আছে আৰু মই খন্তেক বৰ্তমান বহি লওঁ ইয়াতে আহি লৈ ফাইনেলি মই আপোনালোকক দেখালোঁ ধেমাজি পাৰ্কখন আৰু ধেমাজি পাৰ্ক দেখুৱাৰ পিছত মই আহিলোঁ বৰ্তমান আহি পালোঁহি আমাৰ নগাখিলীয়া নিচেই কাষত লাগি আছে দিহিঙীয়া গাঁও আৰু দিহিঙীয়া গাঁৱত বৰ্তমান ইয়াত আছে সৰস্বতী মূৰ্তি আৰু মই এই সৰস্বতী মূৰ্তিৰ কাষত মই বৰ্তমান আহি দেৱজিত আহি পাই গ'লোঁ আহি আৰু লগতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াত যিহেতু 2-3জন ল'ৰাই পাতে আৰু মই ল'ৰাজন দেখুৱাই আছোঁ আপুনি দেখিব পাইছে যে এজন আমাৰ যিহেতু ইয়াত পূজা পাতিছে পূজাস্থলীত বৰ্তমান এজন আমাৰ ভাইটি আছে আৰু ভাইটি কোৱাচোন কেইজনে পাতিছা তোমালোকে আমি 2-3জন মান লগ খাইছোঁ হয় পূজাখন পাতিবলৈ গাঁৱৰ ৰাইজে আমাক যথেষ্ট সহায় কৰিছে হয় পাতিবলৈ মানে দান বৰঙণি দিছে আমি তেওঁলোকৰ পৰা আশীৰ্বাদ লৈ পাতি গৈছোঁ প্ৰতি বছৰ তোমালোকে পাতি আছা ন ইয়াতে পূজা আজি 9টা বছৰত সম্পূৰ্ণ ঘূৰি দিলে হয় 9টা বছৰত আমি পাতি আছোঁ তাকে ৰাইজৰ মানে ৰাইজে আমাক ছাপোৰ্ট কৰিছে বহুত হয় সেইকাৰণে পাতি যাব বোলে আমি থেংক এতিয়া ইউ আমি গধূলি সদায় ডান্স কম্পিটিশ্যন পাতোঁ আজি ডান্স কম্পিটিশ্যন হ'বনে হয় কৰিম বুলি ভাবিছোঁ কিমানজন হৈছে বৰ্তমান ডেন্স মাৰিবলৈ ল'ৰা ছোৱালী বা কেনেকুৱা ধৰণৰ কি হৈছে 25জন হৈছে 25জন হৈছে ন বৰ্তমান পইচা পাতি লোৱা নেকি তেখেতলোকৰ পইচা পাতি নাই পইচা পাতি আমি নলওঁ অঁ পইচা পাতি নোলোৱা ন আৰু কিবা পুৰস্কাৰ কিবা পুৰস্কাৰ আমি দিম বুলি ভাবিছোঁ ফাৰ্ষ্ট প্ৰাইজ আমাৰ পইচা 300 টকা হয় আৰু লগতে বহী কলম কিবাকিবি থাকে হয় তেনেকৈ সৰু সুৰা পুৰস্কাৰ দিয়া হয় আৰু অঁ তেখেতলোকে কৈছে বৰ্তমান যিহেতু আমাৰ দিহিঙীয়া গাঁৱত যিহেতু নগাখিলীয়া কাষত দিহিঙীয়া গাঁও লাগি আছে আৰু সেই দিহিঙীয়া গাঁৱত বৰ্তমান তেখেতলোকে ইয়াত ডান্স কম্পিটিশ্যনো পাতি আছে আৰু পাতিছে মানে পাতিব গধূলিলৈকে আৰু ময়ো বৰ্তমান ইয়াতে পাই গ'লোঁ আহি আৰু যিহেতু মই আজি আপোনালোকক সৰস্বতী পূজা ভিডিঅ'টো মই কি দেখুৱাম আৰু আজিলৈ মোৰ ভিডিঅ' ইমানতে মই সমাপ্ত কৰিছোঁ বাই বাই নেক্সট মই ভিডিঅ'ত লগ পাম